আজিৰ পৰা প্ৰায় 800 বছৰ আগতে এজন মানুহ পৰ্বত বন পাৰ কৰি আহিছিল। 1228 চনত বৰ্তমানৰ চীনৰ মংমাও ৰাজ্যৰ এজন টাই ৰাজপুত্ৰ চুকাফা প্ৰায় 300 জন লোক হাতী আৰু ঘোঁৰা লৈ ইতিহাসৰ এক দীঘল যাত্ৰা আৰম্ভ কৰিছিল। পাটকাই পাহাৰ পাৰ কৰি তেওঁ আহিছিল অসমৰ উৰ্বৰ উপত্যকাত। কিন্তু যুদ্ধ নহয়, চুকাফাই বাছি লৈছিল বুজাপৰা সম্প্ৰতি আৰু শান্তি। তেওঁ অসমৰ থলুৱা জনগোষ্ঠী মৰাণ, বড়ো, কছাৰী ইত্যাদিৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল। বহু জাতি জনজাতিৰ মাজত তেওঁ একতাৰ চাকি জ্বলাইছিল। আৰু চৰাইদেউ মৈদাম তেওঁ গঢ়ি তুলিছিল প্ৰথম ৰাজধানী, য'ত আৰম্ভ হৈছিল আহোম সভ্যতাৰ এক নতুন যাত্ৰা। বীৰত্ব, ৰাজনীতি আৰু বুদ্ধিমত্তাৰে 600 বছৰ ধৰি আহোমসকলে শাসন কৰি আছিল অসম। আৰু আজিৰ পৰা প্ৰায় 800 বছৰ আগতেই অসমলৈ চাওলুং চুকাফা পৰ্বত বন পাৰ হৈ আহিছিল।